হে দোস্ত, ওয়েলকাম টু কর্নার চ্যানেল। আজি আমি কথা পাতিবলৈ গৈ আছোঁ যেটো আমাৰ ঘৰত আপোনাৰ ঘৰত এটা সিলিন্ডাৰ আছে, মস্ত ডাঙৰ বোমা হয় এইটো। যদি ইয়াৰ এক্সপায়াৰি ডেটটো আমাৰ জনা নাথাকে, এইটো এটা মস্ত ডাঙৰ বোমা হয়। আজি আমি কথা পাতিবলৈ গৈ আছোঁ এই সিলিন্ডাৰটোৰ এক্সপায়াৰি ডেট লৈ। আপুনি জানেনে? যদি জানে প্লিজ বেয়া নাপাব, আৰু যদি নাজানে এই এক্সপায়াৰি ডেটটোৰ ইয়াৰ পৰা শিকিব পাৰিব। এক্সপায়াৰি ডেটটো এক্সপায়াৰি ডেট যোৱা সিলিন্ডাৰ এতিয়া কেতিয়াও কিনিব নালাগে। তো আপোনালোকে জানেনে ইয়াৰ এক্সপায়াৰি ডেট ক'ত থাকে? যদি নাজানে এই ভিডিঅ'টো একেবাৰে লাষ্ট পৰ্যন্ত চাই থাকক। এই ভিডিঅ'টোৰ পৰা শিকিব পাৰিব বা জানিব পাৰিব। বলক এতিয়া আমি ইয়াৰ পৰাই এই সিলিন্ডাৰৰ এক্সপায়াৰি ডেটটো জানিবলৈ বুজিবলৈ শিকিবলৈ চেষ্টা কৰিম। চাওক, প্ৰথম আপুনি যেটো দেখিব পাৰিব এইটো হ'ল সিলিন্ডাৰটোৰ ওজন, কেজি। সিলিন্ডাৰটো কিমান কেজি হয়। তাৰপিছত আপুনি যেটো দেখিব পাৰিব এইটো হ'ল মেন, মানে B28। এইটো আপোনাক বুজাব সিলিন্ডাৰটোৰ এক্সপায়াৰি ডেট কিমান দিন আছে। স্পেচিয়েলি ABCD এটা 4টা ভাগত বিভক্ত কৰা হৈছে মাহবিলাক। A মানে হ'ল প্ৰথম 3টা মাহ, আৰু B মানে হ'ল দ্বিতীয় 3টা মাহ, C মানে হ'ল তৃতীয় 3টা মাহ, আৰু D মানে হ'ল চতুৰ্থ 3টা মাহ। অৰ্থাৎ B28 মানে হ'ল সিলিন্ডাৰটোৰ এক্সপায়াৰি ডেট 2028 চনৰ এপ্ৰিল মে মাহত শেষ পাব। সেম হিচাপত আমি আৰু এটা লৈছোঁ, এইটোৰ এক্সপায়াৰি ডেট কিমান হয় চাম এতিয়া। সেম B26 হ'ব 2026 চনৰ এপ্ৰিল মে জুন মাহত এই সিলিন্ডাৰটোৰ এক্সপায়াৰি ডেট শেষ পাব। তো এনেকৈ নিৰ্ণয় কৰা হয় সিলিন্ডাৰৰ এক্সপায়াৰি ডেট। আপুনিও আপোনাৰ সিলিন্ডাৰটো এবাৰ চাওক আৰু ভালদৰে চাওক সিলিন্ডাৰটোৰ এক্সপায়াৰি ডেট কিমান দিন হয়। তাৰ বেছিলৈকে আপুনি ব্যৱহাৰ নকৰিব সিলিন্ডাৰটো। যদি ভিডিঅ'টোৰ পৰা কিবা জানিলে বুজিলে শিকিলে, তেনেহ'লে ভিডিঅ'টোৰ এটা লাইক কৰক আৰু শ্বেয়াৰ কৰক, আৰু শেষত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনিতে আজিলৈকে বাই বাই। হ'ব।